মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি, ধরা দিয়া গোপনে আহি ইয়ার কোণাত। কি গান মারছে তই ভেদেইলতা? ভালকে গাবা নালগে। মোৰ গান বয়া বুলি কৈছা তই? চিনি পোৱা নাই মই কোনি? এখন গাঁৱৰ মই হলো জুনিয়ৰ জুবিন দা। গাঁৱৰ মানুহে মোক মাতে জুবিন দা বুলি, জুনিয়ৰ জুবিন দা। বানেশ্বৰ, ক'ত আছা তই? বহুত দিন দেখা দেখি হতাই। আমি আজি যাই আছো গধূলা তহঁতৰ তাকে লাগি। হাঁহৰ মাংস থৈ দিবি। জ্বলে ৰাতি জ্বলে, হাঁহৰ মাংস খাবা লাগে। কি গান মাৰা তই? তোৰ গান গিলা শুনলি মোৰ হাগা হয় পাদা হয়। কি ভাই, তোক পাগলা কুকুৰে কামড়াইছে নেকি? ইনকে তই যাই পাবা ধরলি জি? হা? বানেশ্বৰত থাকে যামে, হাঁহৰ মাংস খামে, ইয়। আইডিয়াটো গোটে বেয়া নহয়। ধুনীয়া বুদ্ধি কৰিছা তই, সেইকাৰণে তোক মোৰ ভাল লাগে। মোৰ আইডিয়া আৰু বেয়া হ'ব না? তই এতিয়া সোনকালে যা, দেৰি কৰিব নালাগে। आपका आना दिल घबराना, मेहंदी लगा के यूं शर्माना, प्यार गया रे प्यार गया। এই বেটা, কি গান মাৰছা তই? তই বন্ধ কৰ, পাতা ওলাই যাব মোৰ তোৰ গান শুনি। পাতা যদি ওলাই যায় পাত মাত দিবি, কি হ'ব তাতে? একো নহয়। সেই বানেশ্বৰ হাতৰ ঘৰ পালোৱে আমি এতিয়া। হাঁহৰ মাংস ৰেডি হৈ গৈছে কিজানি। সোনকালে যাওঁ এতিয়া। খাই বৈ আমি অলপ বাহিৰখন ফুৰিব লাগিব, গাঁওখন ফুৰিম। ইমান দিন মূৰত আহিছোঁ। বাপ্পা কিবাকে আহি পালো দে। বাপৰে বাপ, বহুত দূৰ দে সিহঁতৰ ঘৰ। আজি আৰু যাৱা নহ'ব কিজানি, ৰাতি থাকিবই লাগে নেকি ইয়াতে? ইমান দূৰ, গাড়ী মটৰো নাই। একো নহয় দে, যদি থাকিবা লাগে থাকি দিম। এতিয়া হাঁহৰ মাংস দিয়ে খাবা দিব, ৰাতি কি যদি গাহৰিৰ মাংস দিবা পাৰে। আইছা তন্দে, বহুত দেৰি কৰি ফেলি তন্দে আহতে। উপায় নাই, কি করবি আর? তন্দর তাকে আইবা লাগলি, গাড়িও নাপে, মটারও নাপে, টমটমিও নাপে, একোই নাপে। এতিয়া রান্না বাড়ি হয়েছি না নাই? আমাক সোনকালে হাঁহর মাংস দি ভাত খাবা দি। ভকত মরিলু, তন্দর ঘৰত আইবা লাগলি বাটৰ এখন হোটেলো নাই। হৈছি ৰান্ধা হলে মায়ে গোটেই ৰেডি কৰিছি, এতিয়া ভাতগিলা বাঢ়ি আছে, তন্দে হাত মুখকেইটা ধুই সোনকালে আহ। আয়া, কষ্টৰ ফল কি মিঠা। ইমান দূৰৰ পৰা আহিছো কষ্ট কৰি, এতিয়া কি ধুনীয়া ধুনীয়া বস্তু খাবা দিছি আমাক। আয়া বেছি যোগাৰ কৰিব পৰা নাই, যি পাইছা তাকে খা আৰু। উপায় নাই, আমি ইয়াত দুখীয়া মানুহ, কি কৰবি আৰু, উপায়তো নাই। নাই, বঢ়িয়া হৈছে। বাপৰে বাপ, আমাৰ খাই একদম পেট ভৰি গৈছে, গলক লাগি আহি গৈছে, আৰু নৰো খাবা। আচ্ছা, হ'ব, কথা নাই। তন্দে এতিয়া অলপ কাম কৰ, তন্দে এতিয়া দুপৰীয়া অলপ ৰেষ্ট ল, মই অলপ বজাৰৰ পৰা আহোঁ। আজি আৰু ঘূৰি যাব নালাগে, গাড়ী মটৰো নাই, আৰু এইখিনি জেগাখিনি ভাল নহয়, ৰাতি হ'লে অলপ কিবা ভূতে কিলকিলে থাকে। হা? কিনো কয়? ভূত আছে তহঁতৰ গাঁৱত? আগতে ইয়া নকলি, নাহিলো হয়। বাপাহাত, তন্দে ঘুমাইছা? ৰাতি কিন্তু তন্দে বাহিৰত নলবি দে, মোটা চোটা লাগলি। বাহিৰত কিন্তু ভূত ওলয়। তেৰিকা, হাঁহৰ মাংস খাই কিনে ঘুমাইছিলো অলপ, এতিয়া মোটা লাগিল আৰু। মুতপে যাব লাগিলে ৰাতিখানে, আৰু মুতপে যাব পাৰি না। আয়া, বাহিৰত কি ঠাণ্ডা এটা মানুহ নাই, চব ঘুমাইছে। ইয়াতে মুতি দেও ৰ নালাত, মুতি কিনে ঘুমাই থাকো যায়, মস্ত ঠাণ্ডা বাহিৰত।
আজি মল্লু ভূতে আই লাভ কবা দিছি হাঁহৰ মাংস খাব আহিছে আজি আমাৰ এই গবেই দাঁতো কক গেলে মৰিবা খানে ৰাতি কৰি মোৰ নাই বাহিৰত যাব ভয় লাগে ভূতক লাগি মোৰ যি ভয় টংকেশ্বৰ ইয়াতে থাকিব নৰা ইয়াতে ভাই ইয়াতে থাকিব নৰা মই এতিয়া মুঠ পাই গৈছিলো বাহিৰত বাহিৰত কি ভূত আনছি ভূত মাইকী ভূত মই আই লাভ এনেকে কবা দিছি ৰাতিপুৱা হ'লে পলাব লাগবে আৰু পৰাই হে কিনো কয় ভূত ওলছি ভাই বাহিৰত যাব নৰা ৰাতি কৰি এতিয়া ঘুমাই থাক ৰাতিপুৱা সোনকালে হ'লে পলাব লাগবে পৰাই ইয়াতে আহিব নৰা দেই